নমস্কাৰ, মই তৃষ্ণা লোকদাৰ। আপোনালোকে সকলোৱে জানে মই বিশেষকৈ একো ক'বলগীয়া নাই। উজনি অসমত বহুকেইখন ঠাইত বানপানীয়ে সকলোবোৰ ধ্বংস কৰি পেলাইছে। গতিকে সিহঁতক আমাৰ সহায়ৰ প্ৰয়োজন, কাৰণ মানুহে মানুহক সহায় কৰে। সেইবাবে কাইলৈ আমি 10টা বজাত জুবিন মায়াবিনী ক্লাবৰ তৰফৰ পৰাই আমি একেলগে একগোট হ'ম হৰি মন্দিৰ প্ৰাংগণত। গতিকে আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আমি আশাবাদী। তো গাইজ, কালি মই জনাইছিলোঁ ইনষ্টাগ্ৰামত আপোনালোকক আজি জুবিন মায়াবিনী ক্লাবৰ পৰা আৰু ব্ৰহ্মপুত্ৰ থিয়েটাৰৰ পৰাই আমি এতিয়া বান সাহাৰ্যৰ কাৰণে ইয়াতে নলবাৰী ঘূৰি আছোঁ। এতিয়া বহুত মানুহে বহুত সহায় কৰিছে। এতিয়া আমি অকণমান হৰি মন্দিৰৰ বাকৰিত বহিছোঁ, ৰেষ্ট লৈছোঁ। আৰু বা অকণমান কিবা কৈ দিব। কি ক'ম, আপোনালোকেও যিমান পাৰে সহায় কৰক। আমিতো যিমান পাৰোঁ আমি সহায় কৰিব বিচাৰিয়ে আছোঁ। তো আপোনালোকৰ ফালৰ পৰাও সহায় কৰে যেন। ধন্যবাদ। নমস্কাৰ। তো আমি বৰ্তমান আছোঁ পাইকাৰকুছিত, আৰু পাইকাৰকুছিৰ পৰা আমি যিমানটা চক পাওঁ ৰঙিয়ালৈকে আমি সেইটো চকত যাম। যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে আমাৰ লগত যোগাযোগ কৰে আশা কৰিছোঁ। নমস্কাৰ, অসমবাসী ৰাইজ। আমি এতিয়া বানপীড়িত অঞ্চললৈ সাহাৰ্য দিব গৈ আছোঁ। এতিয়া জুবিন ক্ষেত্ৰত আমি সোমাই জুবিন দাৰ আশীৰ্বাদ লৈ পেলাই এতিয়া আমি গৈ আছোঁ শিৱসাগৰলৈ। আপোনালোকে আশীৰ্বাদ কৰিব, জয় জুবিন দা। ধৰক মলমো আছে, আপোনালোক মলমো আছে, এইবোৰ পটাছ আছে, পটাছ ব্যৱহাৰ কৰিব পাৰিব, পানী টিউবৱেলত দিব পাৰিব, গৰু ছাগলীৰ। তো গাইজ, উজনি অসমৰ পৰাই নলবাৰী পালোহি। তাত পৰিস্থিতি অত্যন্ত বেয়া, আৰু যাতে কেতিয়াও এনেকুৱা পৰিস্থিতি দেখা নাপাওঁ, ভগৱানক এইটোৱে প্ৰাৰ্থনা। কাৰণ তাত গৈ পেলাই ইমানেই বেয়া লাগিছে, কাৰণ তাৰ পৰিস্থিতিবোৰ অত্যন্ত বেয়া। সেইবাবে ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, কাৰণ বেয়াও লাগে মানুহবোৰক দেখিলে। সেইবাবে যিমান পাৰোঁ অকণ ক্লিপ মই লৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ। তাত যেনেকুৱা পানী, গোন্ধ, তাত মৰা বস্তুবোৰ, গোন্ধবিলাক ইমানেই বেয়া। সেইকাৰণে তাৰ গোন্ধ শুনি মই এতিয়া জ্বৰ লাগিছে, গা চা বহুত বেয়া লাগিছে, গাটো অনুভৱ কৰিছোঁ। কিন্তু এইখিনিতে মই পংকজ ভাই আহি পালোঁ, মানে তৃষ্ণাৰ ঘৰ। মানে বুট আৰু আপেল খাই আছোঁ এতিয়া বৰ্তমান। এই বেচেৰি কথা ক'ব নাজানে, এই অলপমান শিকি আছোঁ কথা কওঁতে। বাকী যি নহওক, বান সাহাৰ্য মানে কৰি আহি লাগিব। আৰু এই কৈছে ভিডিঅ' চিডিঅ' বনোৱা পংকজ দা, ভালো নালাগে। তাৰ পৰিস্থিতি মানে নিজে দেখি কিনে অনুভৱ কৰিছোঁ, কিন্তু ভিডিঅ' বনাবলৈ মোৰ ভাল নালাগে। একো নাই, ময়ো যিহেতু সাহাৰ্য কৰি আহিছোঁ, আপোনালোকে নিশ্চয় দেখাই পাইছে। তো এতিয়া কথাটো হ'ল কি, মইতো আৰু যায়ে আছোঁ বাৰু, কলত গুচিব। তো ময়োতো যায়ে আছোঁ বাৰু। মানে এইবাৰ যিটো প্ৰজেক্ট লৈছোঁ বহুত বেছি ডাঙৰে হ'ব প্ৰজেক্টটো, কাৰণ মানে যিবিলাক ঘৰ বানে উটুৱাই লৈ গৈছে সেইবিলাক ঘৰ বনাই দিয়াৰ নামত আকৌ মানে যাই আছোঁ। এই ধুনীয়া মানে ভিডিঅ' বনাই আছে। এই আজি ইউটিউব ষ্টুডিঅ'টো মোক চেক কৰি চাব দিলা। চেক কৰি চালোঁ, এটা ভিডিঅ'ত কিমান ডলাৰ পাইছে জানেনে? মই আজি 5 বছৰে এটি ভিডিঅ' বনাই আহিছোঁ, ময়ে ইমান ডলাৰ বনাই গাইছ। $10 বনাই এটা ভিডিঅ'ত, কিন্তু এই $85 পাইছে এটা ভিডিঅ'ত। কিন্তু তাই ভিডিঅ' বনাব মানে এইগিলাখান নাজনেয়ে, তাই মনিটাইজো হৈ আছে চেনেল। $85 পাইছে, পোৱাৰ পিছত এতিয়া কি হৈছে, ভিডিঅ' চিডিঅ' বনাব পৰা নাই, সেনেকৈ থৈ দিছে। মই এতিয়া চালোঁ, টোটেলত $89 হৈ আছে, আৰু $11 পালে তাই প্ৰথম ইউটিউবৰ পে'মেণ্ট পায়। ইমান বুৰ্বক। তো গতিকে একো নাই, এতিয়াৰ পৰাই তাই ভিডিঅ' বনাই থাকিব, মই শিকি দিছোঁ তাই কথাখিনি। বঢ়িয়াকৈ মৰম দিয়ক আপোনালোকে, আৰু মানে উঠি যোৱাত মানে হেল্প কৰক। মই এতিয়া বুট খাওঁ। বাই বাই, গুড নাইট।